নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ চেষ্টা মাৰ্কিন চোৰাংচোৱা সংস্থাই হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে চীনৰ তিয়ানজিনত হত্যাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল মাৰ্কিন গুপ্তচৰ সংস্থা CIA এই ষড়যন্ত্ৰৰ বিষয়ে জানিব পাৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ গাড়ীত বহাই ভাৰত আৰু ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই ৰক্ষা কৰিছিল প্ৰধানমন্ত্ৰী মোদীৰ জীৱন RSSৰ মুখপত্ৰ অৰ্গেনাইজাৰত উত্থাপিত হৈছে এই বিস্ফোৰক অভিযোগ যদি দেশত ৰাজনীতিয়ে ধৰ্মীয় ইস্যুৰ সৃষ্টি কৰে তেনেহলে ভাবি লবা দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে তাহানিতে মাৰ্টিন লুথাৰ কিঙে এই মন্তব্য কৰিছিল আজি সঁচাই অসমত ৰাজনীতিয়ে ধৰ্মীয় ইস্যুৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰা সকলোৱে নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতিক ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিব বিচাৰিছে মিয়া মুছলমানক লৈ পুনৰ গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়াৰ বিৰুদ্ধে উচ্ছেদ কোনো কাৰণতে বন্ধ নহয় জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মিয়াসকল বাচি যাব সেইটো নহয় অৰ্জুন সব্যসাচী আছিল দুই হাতেৰে খৰ মাৰিব পাৰিছিল আমি জুবিন গাৰ্গকো ন্যায় দিম আৰু মিয়া মুছলমানকো উচ্ছেদ কৰিম মিয়া মুছলমানৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক উচ্ছেদ কৰিমে কোনেও বচাব নোৱাৰে মোৰ হাতৰ পৰা মিয়া মুছলমানক হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ মুখ্যমন্ত্ৰী এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰীৰ ইমান ভয়নে যে অসমৰ মানুহৰ সৈতে চিনেমা চালেও 26 জন সিকিউৰিটি লগত নিব লাগে বিজেপিলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ হৈ পৰিছে সময়ৰ ইতিহাসত লিখা থাকিব হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপি হ'ব জুবিন দাৰ মৃত্যুৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিল নে নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় নকয় জুবিন গাৰ্গৰ ন্যায়ৰ লগত কেতিয়াও ভোটৰ ৰাজনীতি জড়িত নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি লুৰিণজ্যোতি গগৈয়ে এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে কৈছে ইতিহাসত লিপিবদ্ধ হৈ থাকিব হিমন্ত বিশ্ব শৰ্মাৰ নাম তেওঁ হিটলাৰী শাসন ব্যৱস্থা চলাইছিল অসমত হিন্দু মুছলমানৰ নামত ভেদাভেদৰ সৃষ্টি কৰি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই অহৰহ চেষ্টা চলাই আছে আগন্তুক 2026 চনৰ নিৰ্বাচনৰ বাবে অসমত এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাইছে জাকে সীমান্তৰে প্ৰৱেশ কৰিছে বাংলাদেশী অনুপ্ৰৱেশকাৰী পশ্চিমবংগৰ বছিৰহাটৰ ভাৰত বাংলাদেশ সীমান্তৰে অবৈধভাৱে অনুপ্ৰৱেশৰ চেষ্টাৰ সময়তেই আটক কৰা হৈছে 45 জন বাংলাদেশী ধৃত বাংলাদেশী কেইজনৰ ভিতৰত আছে 11টা শিশু আৰু 15 গৰাকী মহিলা জুবিনৰ মৃত্যুৰ ন্যায় বিচৰা হিতাধিকাৰীসকলক ৰেচন কাৰ্ড খালী কৰি দিবলৈ কৈছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে জ্ঞানেন চক্ৰৱৰ্তী অসমে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈছে কি জুবিনৰ মৃত্যুৰ ন্যায় বিচৰা হিতাধিকাৰীসকলক ৰেচন কাৰ্ড খালী কৰি দিবলৈ কৈছে হিতাধিকাৰীয়ে জুবিনৰ ন্যায় বিচাৰিব নালাগে নেকি তাৰ মানে হিতাধিকাৰী হ'বলৈ জুবিনক এৰিব লাগিব নেকি হিতাধিকাৰীক হিমন্ত বিশ্ব শৰ্মাই নিজৰ জেপৰ পৰা টকা পইচা অনলাইনত সুমুৱাই দি আছে নেকি জুবিনৰ বাবে ন্যায় বিচৰা হিতাধিকাৰী সকলে নিজৰ ৰেচন কাৰ্ড কিয় পৰিত্যাগ কৰিব লাগে তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকিয়েই কৈছেনে
জবাব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা। আজি কৰ কাতলৰ টেক্সৰ টকাৰে হিতাধিকাৰীসকলক আঁচনিৰ ধন দিছে, চৰকাৰী চাকৰিয়ালক দৰমহা দিছে, আমাৰ টকাৰী আমাক দৰমহা দিছে, গৰীব দুখীয়া মানুহৰ টেক্সৰ পইচাৰে তেওঁলোকক আঁচনি দিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিক বিজেপি কংগ্ৰেছ কৰিব বিচাৰিছে, সেয়া গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে নিজৰ কথা আৰু কাম শুদ্ধ কৰক, নহলে ক্ষমতা যোৱাৰ পিছত অসমত থাকিবলৈ পৰিৱেশ নাপাব। ৰাইজক ভয় কৰিবলৈ শিকক, ৰাইজক দম দিয়া বন্ধ কৰক। চৰিত্ৰ আপোনাৰ আৰু আপোনাৰ গেঙৰ কেনেকুৱা অসমৰ ৰাইজে ভালদৰে জানে। মুখ্যমন্ত্ৰীক সমালোচনা কৰি এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে আৰু কৈছে যে ক্ষমতা আছে বুলিয়েই হিটলাৰী শাসন নচলাব, আৰু যদি হিটলাৰী শাসন চলায় ক্ষমতা চিৰস্থায়ী নহয়, আৰু যেতিয়া আপোনাৰ হাতৰ পৰা ক্ষমতা যাব তেতিয়া আপুনি অসমত থাকিবলৈ পৰিৱেশ নাপাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকে তেতিয়ালৈকে মিয়া মুছলমানৰ লগত যুদ্ধ চলি থাকিব। ৰাজ্যত উচ্ছেদ অভিযান চলিবই, কোনেও ৰক্ষা কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা অসমৰ বাংলাদেশী মূলৰ মিয়া মুছলমানক। জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ কাৰণে মিয়াবোৰ ৰক্ষা পৰিল, সেইটো নহয়। মিয়া মুছলমানৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটুকুৰা মাটি থকালৈকে উচ্ছেদ অভিযান চলি থাকিব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দি থাকিব, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। জনজাতিকৰণক লৈ জীৱন মৰণৰ যুদ্ধ হ'ব, মৰিলেও মৰি যাম, জনজাতি লৈ যাম। জনজাতিকৰণৰ দাবীত উত্তাল যোৰহাট মৰাণৰ ৰাজপথ। মৰাণ মটক টাই আহোম চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ পিছত এইবাৰ জনজাতিকৰণৰ দাবীত ৰাজ্যৰ লাখ লাখ মানুহ ৰাজপথত ওলাই আহিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত চুতীয়া জনগোষ্ঠীৰ লোকসকল দৃঢ় স্থিতি গ্ৰহণ কৰিছে। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত অসম বিধানসভাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়াৰ পিছতো জনগোষ্ঠীসমূহে চৰকাৰক বিশ্বাসত ল'ব পৰা নাই। ফলস্বৰূপে শনিবাৰে 1 নৱেম্বৰত গোলাঘাট, যোৰহাট, ধেমাজি আৰু মৰাণত চুতীয়া জনগোষ্ঠীৰ কেইবাটাও সংগঠনে বিশাল গণসমাৱেশ উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ধমক ৰাষ্ট্ৰসংঘৰ। আইনৰ পৰিসৰৰ ভিতৰত থাকক আমেৰিকা, ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী। কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰত ড্ৰাগছ সৰবৰাহৰ অভিযোগত বহু সংখ্যক নাৱৰ ওপৰত আমেৰিকাই চলোৱা মাৰাত্মক আক্ৰমণক লৈ ৰাষ্ট্ৰসংঘই আমেৰিকাক কঠোৰভাৱে সতৰ্ক কৰি দিছে। বিগত 2 মাহত যোৱা এই আক্ৰমণসমূহত 60 জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ টাৰ্কে এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন বুলি অভিহিত কৰিছে। তেওঁ কৈছে এই কাৰ্যসমূহ যথাযথ প্ৰক্ৰিয়া অবিহনে সংঘটিত হোৱা ন্যায় বহিৰ্ভূত হত্যাকাণ্ড আৰু ৱাশ্বিংটনে এনে আক্ৰমণ তাৎক্ষণিকভাৱে বন্ধ কৰা উচিত। মুখ্যমন্ত্ৰী হোৱাৰ অযোগ্য হিমন্ত বিশ্ব শৰ্মা। পাকিস্তানী এজেণ্ট দাবীক লৈ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সাংসদ গৌৰৱ গগৈ। অসম কংগ্ৰেছৰ মুৰব্বী গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ নেতৃত্ব দিবলৈ অযোগ্য বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক এটা বিজেপি শক্তিৰ দ্বাৰা নিয়োজিত কৰা পাকিস্তানী এজেণ্ট বুলি অভিযোগ উত্থাপন কৰাৰ এদিন পিছতেই গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কৈছে যে মন্তব্যই মুখ্যমন্ত্ৰীৰ ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয় উদঙাই দিছে।